hi friends and welcome back to my YouTube channel Rahul Vlogs. মই ৰাহুল আৰু আপোনালোকে চাই আছে ৰাহুল Vlogs. আজি অলপ বেলেগকৈ আৰম্ভণি কৰিছোঁ ভিডিঅ'ৰ এণ্ড আপোনালোকে চাই থাকক। কিবা এটা দেখাবলৈ মানে তেনেকুৱা একো নহয়, এনেই এটা ভিডিঅ' বনালোঁ, তো চাই থাকক ভিডিঅ'টো। আৰু এইফালে চাওক না, কি ধুনীয়া সেউজীয়া পথাৰ, কি ধুনীয়া ৰাস্তাতে গৈছোঁ, চাই থাকক। আৰু আমি গৈছোঁ এটি মন্দিৰলৈ। মন্দিৰটো আমাৰ গাঁৱতে হয়, ঘৰৰ ওচৰতে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ, আমি এতিয়া মন্দিৰটো আহি পালোঁ আৰু এতিয়া আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। সৌটো মন্দিৰ এডাল গছডাল চাব, মই দেখাই আছোঁ ওচৰৰ পৰা। এই মন্দিৰটোলৈ গৈছোঁ, যিহেতু গধূলি হৈছে, আন্ধাৰ হৈছে, চ' আমি চিনি পোৱা নাই, ইহঁত আহিছে। আমি মই চিনি পাইছোঁ, কিন্তু যিহেতু কেমেৰাত ভালদৰে অহা নাই। 1 মিনিট, এতিয়া ফ্লাছটো জ্বলাই দিছোঁ, অলপ আহিছে চাগে। এইটো হৈছে গৰখীয়া মন্দিৰ, ইয়াৰ চাকি জ্বলি আছে, আপোনালোকে দেখিছে। তাৰ পৰা সেৱাটো লৈছোঁ। তো আৰু এইফালে পৰিৱেশটো চাওক, কি ধুনীয়া সেউজীয়া। দিনত ভালদৰে আহিল হয়। এইপিনে এটা ৰাস্তা গৈছে, ৰাস্তাটো বনোৱা হোৱা নাই, বনাই আছে। আৰু এই গছডাল চাওক, গছডালৰ শিপাবোৰ চাব দেই, দেখাই আছোঁ। এইবিলাক চাওক শিপাবোৰ, আৰু গছডাল বহুতেই ডাঙৰ হয়। তো ওপৰৰ পিনে দেখাই দিছোঁ এবাৰ। যিহেতু আন্ধাৰ হৈছে, আপোনালোকে ভালদৰে দেখিব চাব পৰা নাই। এণ্ড এইফালে আমাৰ গাড়ী দুখন আছে, বাহন দুখন। তো এই দুখন আমাৰ গাড়ী দুখন, ভাৰ্গৱৰ, এইখন মোৰ। এণ্ড জ্যোতিৰ্ময় গান মাৰি আছে, তুমি যে নাই, কোনবা নাই আমি নাজানো। হাই, হেল্ল'। ই যে আগৰ ভিডিঅ'টো মেছেজ কৰি আছিল, আপিটো ব্ৰেকআপ দিলা, বেয়া লাগে। তো এইফালে চাওক, সেউজীয়া পথাৰ। ইয়াৰে মাজতে এটা কথা কৈ দিওঁ, মানে কি, ৰাতিপুৱা মোৰ তাত আনন্দন নাম্বাৰৰ পৰা ফোন আছিল। মই ফোনটো ৰিচিভ কৰিছোঁ, কৰি কিনে হেল্ল' বুলি ক'লোঁ। মোকো ডাইৰেক্ট আহি লাগিব বুলি কৈছে। তাৰপিছত মায়ে মোক চবে ৰিচিভ থাকে। গাড়ীখন ভাৰ্গৱে অলপ মডিফাই কৰিছে, বাকী এইগিলা অলপ মডিফাই কৰিছে, বোকা চোকা লগে। বাকী ঠিকে আছে, এইখিনি ভাল লাগছে। আৰু বিশেষ বেলেগ একো কৰা নাই। গাড়ী দুখন এবাৰ দেখাই দিছোঁ। আমাৰ ফুড চেলেঞ্জ এটা হ'ব, কিন্তু আজি নহয়, বেলেগ দিনা হ'ব। এনেই কি খাবি তই, কি খাই ভাল পা? কচু আৰু আলু কটা দি ফুড চেলেঞ্জ। বাকী পিছত বালি দি পাতিম। গোবৰ খাব লাগিব। গোবৰ নাখাওঁ, গোবৰ নহয়, বেলেগ খাব লাগিব, বোকা খাব লাগিব, বোকা খাব লাগিব। আৰু বাকী হ'ল, এনেই তই কি খাই ভাল পা? মই বহুত খাই, কিন্তু আমি বেলেগ খাম, কিবা এটা খাম। ফুড চেলেঞ্জ হ'ব, বেছি নহয়, 2জন বা 3জনৰ ভিতৰত হ'ব। তো আপোনালোকে চাই থাকিব। তো গাইছ, চাবি তাবি নিছি এনে যাই বোলে মোক যাবা দে। ভাং আনছি নহয়, ভাং যো গাইছ, যাওঁ দি গধূলি হ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব।